Hi friends, নমস্কাৰ মই অমৃত কুমাৰ পেগু। মই আজি আপোনালোকক শিৱসাগৰ জিলাৰ বানমুখ চুতীয়া গাঁৱত থকা কুমাৰকটা বিলৰ খন দেখুৱাওঁ আপোনালোকক। কুমাৰকটা বিলখন এক ঐতিহাসিক বিল। বিলখনত বহু কুমাৰী সেইখন বিল কান্দিছিল আৰু বৰ্তমান বিলখনক চাৰিওফালে বন জংঘলে আগুৰি ধৰিছে। বিলখনত প্ৰতি বছৰ আমি লক্ষ্য কৰি আহিছোঁ, বিলখনত হাজাৰ হাজাৰ পক্ষী পৰিভ্ৰমণ কৰে, আহে মাছ ইয়াতে আশ্ৰয় হিচাপে তেওঁলোকে গ্ৰহণ কৰিছে। বিলখনৰ দেশী বিদেশী পক্ষী দেখিবলৈ পোৱা যায়। চৰকাৰে কিন্তু যিমান গুৰুত্ব দিব লাগিছিল বিলখনক সিমান গুৰুত্ব দিয়া নাই। চৰকাৰে যদি ভালদৰে গুৰুত্ব দিয়ে, সেইখন কুমাৰকটা বিল সেইটো পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব। কিন্তু চৰকাৰৰ গুৰুত্ব বিলখনৰ প্ৰতি দেখা পোৱা নাই। বিলখনৰ চাৰিওফালে দেখিলে প্ৰাকৃতিক সৌন্দৰ্যই ভৰপূৰ হৈ আছে। বিলখনক গতিকে আপোনালোকক মই আজি সেই বিলৰ সৌন্দৰ্য, সেই বিলখনত থকা প্ৰাকৃতিক মনোৰম আজি আপোনালোকক আংশিকভাৱে দেখুৱাবলৈ গৈ আছোঁ। গতিকে আপোনালোকে এতিয়া চাওক। ধন্যবাদ। শেষত মই এটা কথা কওঁ, মোৰ ইউটিউব চেনেলটো আপোনালোকে লাইক কৰিব। অমৃত পেগু বুলি দিয়া হৈছে। কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবই, লগতে আপোনালোকে শ্বেয়াৰো কৰিব। ধন্যবাদ। থেংক ইউ। এতিয়া হ'ব আহিব নিদিয়ে। Yeah.